আজি ফুৰিব আহি বহুত কিবা কিবি খালো ৰ'ব গাইজ তাৰ আগতে ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰি লওঁ তো গাইজ আজি মই গধূলিকে ওলালো গুৱাহাটীলৈ আৰু আজি মোৰ লগত আছে আমাৰ সৰু ভাইটি ৰেজাউল তো আজি দুই ওলালো গুৱাহাটীলৈ ফুৰিব বুলি আৰু ক'ত ফুৰিব যাই আছো আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক গম পাব আৰু এনেকৈ আমি এতিয়া গুৱাহাটীও আহিয়ে পালো আৰু যাই থাকোঁতে এখন গাড়ীত চকু পৰিল যিখন গাড়ীত লেখা আছিল দ্য কিং অফ আছাম জাষ্টিছ ফৰ জুবিন গাৰ্গ মনত ৰাখিব গাইজ জুবিন গাৰ্গে এতিয়ালৈ ন্যায় পোৱা নাই আৰু এইফালে গাড়ীখন পাৰ কৰাৰ লগে লগে আহি গ'ল আমাৰ দগেশ ভাই স্বাগত কৰিবে এইগিলা ভাই চাৰা বুলি নকয় দগেশ চাৰা বুলি কয় আৰু আজি আমি আহিছো উজান বজাৰত থকা নতুন পাৰ্কখনলৈ যিখন ব্ৰহ্মপুত্ৰৰ পাৰত আছে আৰু নতুন নহয় বাৰু যোৱা বছৰতে অপেন কৰিছিল মোৰে অহাত দেৰি হ'ল আৰু এই পাৰ্কখনৰ ৰাতিৰ পৰিৱেশটো গাইজ বহুতখিনিয়ে ভাল লাগে আৰু দিনতো ভাল লাগে গাইজ দিনতো আহিব পাৰে আপোনালোকে আৰু ৰাতিও বহুতখিনিয়ে ভাল লাগে আৰু ইয়াত বহুতো মিউজিকেল ইনষ্ট্ৰুমেণ্ট আছে যিবোৰ আপোনালোকে আহি বজাব পাৰিব আৰু ইয়াত ফিজিকেল কিছুমান এক্সাৰচাইজৰো বস্তু বনাই থোৱা হৈছে আৰু এই পাৰ্কখন প্ৰায় 2 কিলোমিটাৰমান দীঘল হ'ব আৰু যদি আপোনালোকে মিজোৰামত আৰু ফিল ল'ব খুজিছে তেনেহ'লে গ্লাছতে ঠাইনি তাহাকে নাথাকিব আৰু মোৰ এটাই কথা কমজোৰ দিল वालों के लिए ये जगह नहीं है जैसे कि मेरी मम्मी जी তো গাইছ এনেকৈ আমি অলপ টাইম চবে পাৰ্কখনত ঘূৰিলোঁ আৰু এতিয়া পাৰ্কখন ঘূৰি আমাৰ লাগিল এতিয়া ভোক আৰু আমি আহি গ'লোঁ এতিয়া ধুনীয়াকৈ পানী পুৰি খাব আৰু পানী পুৰিটো গাইছ কি মজা লাগিছিল খাই কেনে পানী পুৰি খালি আৰু পেট ভৰবই নাই গাইছ তো পেট ভৰা নাই এতিয়ালৈ সেইকাৰণে আমি ওলালোঁ এতিয়া ধুনীয়া ৰেষ্টুৰেণ্ট এখন আৰু ৰেষ্টুৰেণ্টখনত আহি আমি অৰ্ডাৰ দিলোঁ এতিয়া চিকেন তন্দুৰী আৰু চিকেন তন্দুৰী আহি গ'ল আৰু এতিয়া আমি ধুনীয়াকৈ চবে একেলগে খাই লওঁ আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত আৰু যোনে যোনে পাৰ্কখনত এতিয়ালৈ অহা নাই এবাৰ আহি যাব ৰাতি হওক দিনতে হওক বহুতখিনি ভাল লাগে আহি তো আজিলৈ বাই বাই।